प्रत्येक बছৰে এই আগৰতলাত বিহু উদযাপন কৰোঁ। এই উদযাপনস্থলীত আপোনালোকৰ উপস্থিতিত মই সাদৰেৰে সম্ভাষণ জনাইছোঁ। এই বছৰ আমাৰ সদস্যৰ সংখ্যা অসম এছ'চিয়েশ্যন অফ ত্ৰিপুৰাৰ সদস্য সংখ্যা একটু অকণমান কম হৈছে তুলনামূলকভাৱে অন্যান্য বছৰৰ তুলনাত। তথাপি আমাৰ মাজত বিহু উদযাপনৰ খুব অত্যন্ত কাৰণ আছে। ইয়াত দেখিছে পাহাৰো আমাৰে ভৈয়ামো আমাৰে মিলনৰে কোডাল থাকোঁ ৰঙালী বিহুটি অসমীয়াৰ প্ৰাণৰ নাপাতি কেনেকৈ থাকোঁ। এই বিহু অনুষ্ঠানটো আমি ইয়াতে অৰ্গেনাইজ কৰাৰ সময়তে আমি বিভিন্ন ডিপাৰ্টমেণ্টত অসমৰ পৰা আহি ইয়াতে কৰ্মৰত হৈ থকা মানুহখিনি আমি ইউনাইট কৰিব পাৰোঁ, একতাৰে বান্ধিব পাৰোঁ। এইটোৱে একমাত্ৰ অনুষ্ঠান যাৰ জৰিয়তে আমি সকলোৰে সৈতে কানেক্ট কৰিব পাৰোঁ, যোগাযোগ কৰিব পাৰোঁ, সকলোকে একত্ৰিত কৰিব পাৰোঁ আৰু এটা গোট হিচাপে আমি কাম কৰিব পাৰোঁ। আৰু মই আশা কৰিম যে আমাৰ অসম এছ'চিয়েশ্যন ত্ৰিপুৰাই প্ৰত্যেক বছৰে যেন এনেকৈ বিহু উদযাপন কৰে, একতাৰে বান্ধ খায়। আৰু ইয়াত আগতে 2007-08 চনত ইয়াৰে ত্ৰিপুৰাৰ গভৰ্ণমেণ্টে বিহু নাচ বিহুৰ যি ৰিদম সেইটো ইমান পাৱাৰফুল সেইটো দেখি পেলাই তেওঁলোকে ইয়াত বিহুৰ কৰ্মশালা অনুষ্ঠান কৰিছিলে। ইয়াতে প্ৰায় একমহীয়া বিহু কৰ্মশালা অনুষ্ঠান কৰিছিলে। ইয়াতে বহুত ল'ৰা ছোৱালীক তেওঁলোকে বিহু শিকাইছিলে, ঢোল বাদন শিকাইছিলে। মই ভাবোঁ যে আমি যদি এনেকৈ কৰি থাকোঁ তেতিয়াহ'লে ইয়াত আকৌ তেনেকুৱা কৰ্মশালাৰ সৃষ্টি হ'ব। অসম আৰু ত্ৰিপুৰাৰ মাজৰ যে সমন্বয়টো সেই সমন্বয় আৰু বৃদ্ধি হোৱাত সহায় কৰিব। মই বেছি নকওঁ, মই ইমানখিনি কৈ আকৌ আপোনালোক সকলোকে আজি এই বিহু অনুষ্ঠানৰ আদৰণি জনাইছোঁ। 25 বছৰে ভৰি দিলোঁ। এই 25 বছৰৰ ভিতৰতে 2 বছৰ আমাৰ যে কোভিডৰ জন্য করতে পারছিলাম না। টোটেল এখন 23 ইয়ার্স রানিং চলতেছে। আগামী দিনেও আমার যত আসাম থেকে আইয়া এখানে চাকরি সূত্রে আইয়া এখানে ত্রিপুরাতে বসবাস করি আছে সবাই মিলি আমি এই সম্মিলনটা করি সবরে আনন্দ উপভোগ করি। আৰু আমাৰ প্ৰত্যেক বছৰে আমাৰ বিহু দল হিচাপে আসাম থেকে দলটি আনা হয়। এইবাৰো তাৰ তাৰতম্য হোৱা নাই। এখন এইবাৰ আহিছে আমাৰ নাহৰ সমন্বয় গোষ্ঠী লংকা নগাঁও থেকে আমার এই বিহু গ্রুপটো আহিছে। আপনার নামটা? আমার নামটা আমি অসম এসোসিয়েশন ত্রিপুরার সভাপতি পুলিন চাংমাই। আমি প্রত্যেক বছরে এই আগরতলাত বিহু উদযাপন কৰোঁ। এই উদযাপনস্থলীত আপোনালোকৰ উপস্থিতিত মই সাদৰেৰে সম্ভাষণ জনাইছোঁ। এই বছৰ আমাৰ সদস্যৰ সংখ্যা অসম এছ'চিয়েশ্যন অফ ত্ৰিপুৰাৰ সদস্য সংখ্যা একটু অকণমান কম হৈছে তুলনামূলকভাৱে অন্যান্য বছৰৰ তুলনাত। তথাপি আমাৰ মাজত বিহু উদযাপনৰ খুব অত্যন্ত কাৰণ আছে।
ইয়াত লিখিছে পাহাৰো আমাৰে ভৈয়ামো আমাৰে মিলনৰে সুদাল খাবো ৰঙালী বিহুটি অসমীয়াৰ প্ৰাণৰ নাপাতি কেনেকৈ থাকো। এই বিহু অনুষ্ঠানটো আমি ইয়াতে অৰ্গেনাইজ কৰাৰ সময়তে আমি বিভিন্ন ডিপাৰ্টমেণ্টত অসমৰ পৰা আহি ইয়াতে কৰ্মৰত হৈ থকা মানুহখিনি আমি ইউনাইট কৰিব পাৰোঁ, একতাৰে বান্ধিব পাৰোঁ। এইটোৱে একমাত্ৰ অনুষ্ঠান যাৰ জৰিয়তে আমি সকলোৰে সৈতে কানেক্ট কৰিব পাৰোঁ, যোগাযোগ কৰিব পাৰোঁ, সকলোকে একত্ৰিত কৰিব পাৰোঁ আৰু এটা গোট হিচাপে আমি কাম কৰিব পাৰোঁ। আৰু মই আশা কৰিম যে আমাৰ অসম এছ'চিয়েশ্যন ত্ৰিপুৰাই প্ৰত্যেক বছৰে যেন এনেকৈ বিহু উদযাপন কৰে, একতাৰে বান্ধ খায়। আৰু ইয়াত আগতে 2007-08 চনত ইয়াৰে ত্ৰিপুৰাৰ গভৰ্ণমেণ্টে বিহু নাচ বিহুৰ যি ৰিদম সেইটো ইমান পাৱাৰফুল, সেইটো দেখি পেলাই তেওঁলোকে ইয়াত বিহুৰ কৰ্মশালাও অনুষ্ঠান কৰিছিলে। ইয়াতে প্ৰায় একমহীয়া বিহু কৰ্মশালা অনুষ্ঠান কৰিছিলে। ইয়াতে বহুত ল'ৰা ছোৱালীক তেওঁলোকে বিহু শিকাইছিলে, ঢোল বাজাত শিকাইছিলে। মই ভাবোঁ যে আমি যদি এনেকৈ কৰি থাকোঁ তেতিয়াহ'লে ইয়াত আকৌ তেনেকুৱা কৰ্মশালাৰ সৃষ্টি হ'ব। অসম আৰু ত্ৰিপুৰাৰ মাজৰ যে সমন্বয়টো, সেই সমন্বয়টো আৰু বৃদ্ধি হোৱাত সহায় কৰিব। মই বেছি নকওঁ, মই ইমানখিনি কৈ আকৌ আপোনালোক সকলোকে আজি এই বিহু অনুষ্ঠানৰ আদৰণি জনাইছোঁ। 25 বছৰে ভৰি দিলোঁ। এই 25 বছৰৰ ভিতৰতে 2 বছৰ আমাৰ যে কোভিডৰ জন্য করতে পারছিলাম না। টোটাল এখন 23 ইয়ার্স রানিং চলতেছে। আগামী দিনেও আমার যত আসাম থেকে আইয়া এখানে চাকরি সূত্রে আইয়া এখানে ত্রিপুরাতে বসবাস করে আছে, সবাই মিলি আমি সম্মিলনটা করি, সবরে আনন্দ উপভোগ করি। আর আমার প্রত্যেক বছরে আমার বিহু দল হিসাবে আসাম থেকে দলটি আনা হয়। এইবারও তার তারতম্য হওয়া নাই। এখন এইবার আইছে আমার নাহর সমন্বয় গোষ্ঠী লঙ্কা নগাঁও থেকে আমার এই বিহু গ্রুপটো আইছে। আপনার নামটা? আমার নামটা আমি অসম এসোসিয়েশন ত্রিপুরার সভাপতি পুলিন চাংমাই।